বুধবাৰে ধুবুৰী জিলাৰ শালকুচাৰ অন্তৰ্গত হাৰকাটা গাঁৱৰ দুগৰাকী নাবালিকাক ধৰ্ষণ কৰা কাণ্ডৰ লগত জড়িত তিনি ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ দাবীত বিলাসীপাৰা জিলাৰ গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ আগতে আমাৰ সদৌ গৰিয়ামৰীয়া জাতীয় পৰিষদৰ যিজন প্ৰেচিডেণ্ট তেখেতে কৈ গ'ল কথাটো ঘটনাটো ইয়াতে আমি অৱগত হৈছোঁ আৰু এই ঘটনাটোৰ কাৰণে যিটো দলবদ্ধ ধৰ্ষণ হৈছে এইটো তীব্ৰ গৰিহণা দিছোঁ আৰু এইটো লৈ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ ন্যায়িক ব্যৱস্থা ল'বলৈ আৰু যিসকল দোষী আছে এই দোষীসকলক শাস্তি দিবলৈ আমি আমাৰ সংগঠনৰ পৰা অনুৰোধ জনাইছোঁ আৰু যাতে ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ আমাৰ হাৰকাটা গাঁৱত। আমি এটা দুৰ্ঘটনাৰ খবৰ পাইছোঁ। যোৱা 7 তাৰিখত দুৰ্ঘটনাটো ঘটিছে। নাবালিকা দুজনী ছোৱালীক ধ্ৰুৱজ্যোতি নাথ, শিৱানন্দ নাথ, সত্যজিৎ নাথ নামৰ তিনিটা দুষ্কৃতিকাৰীয়ে তেওঁলোকক ৰাতি আনুমানিক 10:30 পৰা 11টাৰ ভিতৰত তেওঁলোকে জোৰ জবস্তি তেওঁলোকক গণধৰ্ষণ কৰিছে আৰু সেই কাৰ্য আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তিনিজন দুষ্কৃতিকাৰীক পুলিচ প্ৰশাসনে ইতিমধ্যে তেওঁলোকক কৰায়ত্ব কৰিছে আৰু তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা দাবী জনাইছোঁ, গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ ফালৰ পৰা দাবী জনাইছোঁ যে অতি সোনকালে চাৰ্জশ্বিট তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি চাৰ্জশ্বিটটো দাখিল কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰ কাৰ্য আৰম্ভ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা কথা আমি জনাইছোঁ যে দুষ্কৃতিকাৰীৰ কোনো জাতি ধৰ্ম কোনো ভেদাভেদ নাই। দুষ্কৃতিকাৰীৰ কাম দুষ্কৃতি কৰাটোৱেই। গতিকে এই ক্ষেত্ৰত কোনোবাই যদি কোনো ধৰ্মীয়ভাৱে কোনো ধৰণৰ কোনো অপপ্ৰচাৰ চলায় বা ধৰ্মীয় ভেদাভেদৰ কথাটো আনে, সাম্প্ৰদায়িকতাৰ কোনো মনোভাৱ আনে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ তেনেকুৱা যাতে মনোভাৱ নানে। আমি বিলাসীপাৰাৰ পৰা ফৰিজুদ্দিন আহমেদৰ ৰিপৰ্ট 7 News Now।